গাইছ মানে আমি এতিয়া ফাইনেলি মানে য'ত এডভেঞ্চাৰ কৰিব আহিছোঁ তাত সোমাই গ'লোঁ, সোমাই পৰিলোঁ। এই ক'ত উঠিছ পাগল নেকি? ঐ পাগল নেকি? পৰি যাবি ইয়াত এটা চেণ্ডেল পিন্ধি উঠিছে সি। মানে মেইন কথাটো কি হয়, যিহেতু মই এতিয়া মানে ক্লাছ 12ত পঢ়োঁ, সেইকাৰণে মানে কিছুমান প্ৰব্লেম আহি পৰে ন। কি হয় এইটো? ৰ এক ছেকেণ্ড, কি হয়? তো সেই গাইছ ৱেলকাম বেক টু তেজপুৰৰ পৰা স্বাগতম জনাইছোঁ আপোনালোকসকলকে মোৰ এটা মানে অন্য এটা ভিডিঅ'লৈ। আপোনালোক যে মই কথা এটা দিছিলোঁ যে এনেকৈ যে জেগাত যাম বুলি, যে তাত গৈ বনাম বুলি, কিন্তু সেইটো যোৱা নহ'লে মানে আমাৰ পৰীক্ষা হ'ব পাৰে, মানে সেইকাৰণে মানে যোৱা নাই আৰু পৰীক্ষা জেগা ঘৰতে ইয়াতে আছোঁ আৰু গতিকে বেছি দূৰত নাই, গাঁৱৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান দূৰত আহিছোঁ। ইয়াতে পূৰা ধুনীয়াকৈ আপোনালোকে এইটো পৰিৱেশটো চাচোন, মানে আপোনালোকে ভিডিঅ'টোত মানে পূৰা পিয়'ৰ মই গাঁৱলীয়া পৰিৱেশ এটা দেখুৱাম, পিয়'ৰ গাঁৱলীয়া পৰিৱেশ এটা মানে মিডিল অফ আছাম, মানে আমি য'ত আছোঁ এতিয়া মধ্য অসমত আছোঁ। ধুনীয়াকৈ আপোনালোকে চাব শ্বটটো, মই আপোনালোকক দেখুৱাম পূৰা ধুনীয়াকৈ এটা ভিডিঅ', মানে সম্পূৰ্ণ গাঁৱলীয়া ভিডিঅ' এটা হ'ব। গতিকে ভিডিঅ'টো একে শেষলৈকে চাই থাকক। A few moments later. আজি মানে মই জেগা এটাত আপোনালোকক লৈ গৈ আছোঁ, এডভেঞ্চাৰ টাইপৰ, মানে জংঘল চংঘল টাইপৰ এটা জেগাত লৈ যাম। জংঘলৰ মাজত মই তেনেকুৱা এটা হেৰি হ'ব, মানে ধুনীয়া জেগা এটাত লৈ গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। মানে মই যাম আপোনালোকৰ ইফালেদি এনেকৈ, ইফালেদি গৈ সেইকাৰণে আমাৰ পেহাৰ পুখুৰী এটা আছে, তাত জংঘল মানে অলপ জংঘল টাইপৰ, তাত গৈ ভিডিঅ' এটা ধুনীয়াকৈ বনাবলৈকে চাই দিব ভিডিঅ'টো লাষ্টলৈকে। আমি এতিয়া গম পাব মই কি এডভেঞ্চাৰ কৰিব গৈছোঁ। তেতিয়াহ'লে বলক, এতিয়া লাহে লাহে গৈ থাকোঁ ন, বলক এতিয়া ইয়াৰ ভিতৰলৈ সোমাই গৈ আছোঁ, ভিতৰলৈ সোমাই গৈ আছোঁ আমি ধুনীয়াকৈ। ই আগত গৈ আছে আৰু টাইম হৈছে, টাইমটো চা কিমান হৈছে, এইখন পাৰ হ'ব লাগে ইয়াত। এই টাইমটো চাওক কিমান হৈছে গাইছ। আমি ইফালে গৈ আছোঁ, বৰ ভয়ানক ৰাস্তা এটা। ইয়াৰ চাওক কিমান ভয়ানক ৰাস্তা। ইফালে আছে পথাৰ, ইফালে আছে ধাননি পথাৰ, ইফালেও ধাননি পথাৰ, ইফালে খালি ধান পকা নাই, ইফালে ধান পকিছে, কাটিব পাৰে। এনেকৈ এতিয়া গৈ ইফালেদি যামগৈ আমি তালৈ। তো বলক ভিডিঅ'টো চাই থাকক আপোনালোকে। তো মানে মই ধাননি পথাৰ এতিয়া পূৰা মাজত সোমাই পৰিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। বৌম এটা ফুটিছে মাত্ৰ, ধুমকৈ উঠিছে। বহুত ধাননি পথাৰৰ মাজত এতিয়া সোমাই আছোঁ, ভয়ে মই সোমাই গৈ আছোঁ। আপোনালোকে চাই ইফালে কোনোবাই গান গোৱা নিচিনা লাগি আছে। তো গাইছ ইফালে কোনোবাই গান গোৱা নিচিনা লাগি আছে তাত। অ' গৰু খাইছ? শুন খা ৰ মই 1 ছেকেণ্ড মই গানটো শুনিলোঁ, কিবা কৈ আছে নেকি? অঁ কিবা আছে চাগে, সেইকাৰণে গান গোৱা নিচিনা আছে, খুটি আছে। এই ধান পূৰা পকিছে, কিন্তু এতিয়া আঘোণৰ মাল ফিলিংছটো আহি গৈছে, মানে ধান চান যে এইবিলাক আপোনালোকে ভাল পায় নে কমেণ্ট কৰি ক'বচোন। মোৰ মানে খুব ভাল লাগে এনেকুৱা মানে ক্ৰিকেট খেলিব পাওঁ আৰু হেৰি কৰিব খুব ভাল লাগে। এতিয়া ফুল এটা আছে বোলে। অ' গাইছ এইটো চাওক, বনৰীয়া ফুল, কিন্তু তামাম লাগিছে বনৰীয়া ফুল, কিন্তু ফুলটো চাওক। কি সুন্দৰ এটা ফুল। তো গাইছ মানে এতিয়া চাওক আপুনি, এতিয়া সেউজীয়া ধাননি পথাৰৰ মাজত আছোঁ। নহয় মানে সেউজীয়া নহয়, এতিয়া পকিছে ধানবিলাক চৰি দিছোঁ। মোৰ মানে মুখৰ পৰা পটককৈ ওলাই সেউজীয়া নহয় পূৰা। এয়া আপোনালোকে চাওকচোন ধানবিলাক, মানে ইয়াত নৰা কিন্তু ভাল হ'ব, বহুত ওখ আছে ইয়াত গাইছ। বহুত মাঘৰ বিহুত ইফালে কেনি যাওঁগৈ, এইটোহে ৰাস্তা গাইছ। ৰাস্তাৰ মাজে সোমাই এইটো ৰাস্তা হয় জানো? ঐ মা কি মাৰিলি ঐ? এইফালে চাওক, আগত কিবা থাকিব পাৰে গাইছ। এখন বাঁহৰ তল, ইয়াতে পুখুৰী এটা আছে চাওক গাইছ। ইয়াত মাক কচম বুলি কৈছে, ইয়াত ৰাতি মোক আহিব দিলে মই নাহোঁ কিন্তু পুলটো। তো চাওক গাইছ, বাঁহৰ তল আহি পাই গ'লোঁ আমি। অ' মাই গড, জেগাটো ভয়ানক লাগিছে। পুখুৰীটো বুলি কৈছিলোঁ যে, এইটো পুখুৰী চাওক। কিন্তু ইয়াত নাজা এটা আছে, আপোনাক গৈ পেলাই মই দেখুৱাই আছোঁ গাইছ। মানে আমি এতিয়া ফাইনেলি মানে য'ত এডভেঞ্চাৰ কৰিব আহিছোঁ তাত সোমাই গ'লোঁ, সোমাই পৰিলোঁ। এতিয়া পূৰা এডভেঞ্চাৰৰ মাজত আছোঁ চাওক। আমি পূৰা ধুনীয়া এটা এডভেঞ্চাৰৰ মানে পূৰা মাজত আছোঁ। আছে আমাৰ কিনাৰত পুখুৰী, ইয়াত কিন্তু পৰিলে কিন্তু চেছ হৈ যাম। মানে ইয়াত এতিয়া পেহাই কোৱা মতে বহুত আছে বোলে, ইয়াত বহুত আছে। ইয়াত মানে ফকলেনে খানা, তেতিয়া মানে ফকলেনে 2-3 ঘণ্টা 4 ঘণ্টামান খান্দিছে বোলে। পুখুৰী বহুত আপোনালোকে পুখুৰীটো মানে এই বস্তুটো চালে গম পাব। এইটো ঢালটো চাওকচোন, কেনেকুৱা ঢাল আছে দেখিছে? তো গাইছ সেইটোৱে সেইটো পুখুৰীটো য'ত আমি এডভেঞ্চাৰ কৰিবলৈ আহিছোঁ। হেৰি নহয় বাৰু, কি হয় এইটো? ৰ 1 ছেকেণ্ড, কি হয়? ঐ লাজুকী কিবা বুলি কয় ন, সেইটো নেকি?
গাইছ আমি এতিয়া এইফালে এনেকৈ গৈ আছোঁ ধুনীয়াকৈ এইচল যে দেখিছে ৰাস্তাটো সেইটো সেই ৰাস্তাটো সেইটো কিন্তু ইয়াত এইটো বৰ হেৰিটো জেগাটো এই চাবি ইয়াত চাওক গাইছ এই ঢালটো চাওক কেনেকুৱা ঢাল এই মানে পৰিলে ডাইৰেক্ট চুটকৈ যাম তলে অঁ জংঘলৰ মাজত এটা ধুনীয়া নজাৰা বিচাৰি আহিছোঁ আমি আপোনালোকে চাই আছে তেজপুৰ নিপন্ন ভিডিঅ'ত এটা এডভেঞ্চাৰ জাৰ্ণি সৰু সুৰা খোজ কঢ়া এডভেঞ্চাৰ জাৰ্ণি তো গাইছ এইটো চাওক না গাইছ মই যে কৈছোঁ পুখুৰীটো ঢালটো দেখিছে নাই কেনেকুৱা মানে ইয়াত মই যদি এইকণতে এনেকুৱা মানত ভৰি দি এনেকুৱা মানত ভৰি দিওঁ চুইটকৈ তালৈ গুচি যাম গাইছ এতিয়া আমি এইখিনি আমাৰ হেৰি পেহঁতৰে মাটি ইয়াত এই পাইপলাইন গৈছিলে ন ইয়াত পাইপলাইন যোৱাটো কোনটো সেইটো নেকি ন এইফালে পাইপলাইনডাল গৈছিলে এনেকৈ দি এইফালে গৈছে সেইটোৱে আৰু অঁ সেইটোৱে আৰু এতিয়া আমি ইয়াত মাজত আহি পাই গ'লোহি অকণমান আগুৱাই যাওঁ আমি এনেকৈ ঘূৰিবলৈ চেষ্টা কৰোঁ সেইকণলৈ যাওঁ আমি গৈ আছোঁ বলক সেইকণলৈ গৈ আছোঁ ধুনীয়াকৈ ভয়ানক গৈ আছোঁ আৰু এখন মই জেগা এটা দেখুৱাইছোঁ আপোনালোকে সেই দূৰত যোনখন বাৰী দেখিছে বহুত ঘন বাৰী আৰু এইকণতে যোনখন বাৰী দেখিছে ভুলতো মই নাযাওঁ আচ্ছা ভুলতো নাযাওঁ আপোনালোকে মানে কমেণ্ট যদি কৰে ন এখন কথাটো মই ক'ম বাৰু আপোনালোকে সেইটো কথা মই কৈ দিম বুজাই আছোঁ এটা ধুনীয়া সেয়া মানে পুলি পূৰা ৰুইছে দেখিছে নাই এইবিলাক সেয়া মই মানে ডাঙৰ হ'লে এইবিলাকো ডাঙৰ হ'ব আৰু সেয়া চাওক এইকণ আকৌ সেউজীয়া হৈ আছে সেউজীয়া ধাননি অ' মাই গড ৰ'দৰ পৰা পেলাই চকুটো মেলিব পৰা নাই আপোনালোকে চাইছে নাই এইটো পূৰা সেউজীয়া হৈ আছে এতিয়া মানে পকিব আৰু ধানবিলাক আৰু সৰু সুৰাকৈ তো গাইছ পকিছে আৰু আধা আধি এতিয়া এইফালে পকা এইফালে সেউজীয়া আমি আছোঁ পুখুৰীৰ মাজত কেনেবাকৈ যদি আৰু একো নাজানো চাইৰি সেইটোৱে মোৰ চাইৰি মানে এতিয়া আমি এডভেঞ্চাৰ মেনজনৰ পৰা সাক্ষাৎকাৰ লৈ ল'ম যে আপোনালোকৰ আহি ইয়াত কেনেকুৱা অনুভৱ হৈছে এই মজা লাগিছে আহি ভয়ানক বুম ফুটাই সেইফালে আপোনালোকে শুনিব পাৰিছে এইফালে মানে ইয়াৰ পৰা 500 মিটাৰমান 100 মিটাৰ 200 মিটাৰ দূৰত বম ফুটাই আছে মজা লাগিছে সেইখন বাৰীতে যাবলৈ মন এটা আছে আপুনি সেইখন বাৰীলৈ যাব হয় বাৰু পিছত এইটো নেক্সট ব্লগ এটাত মই বনাম বাৰু তেনেকৈ সেইখন বাৰীলৈ যাওঁ আৰু গ'লে আপোনাৰ ফিলিংছটো কেনেকুৱা হৈছে একদম জুই নাই ইয়াতে ভয় নিচিনা অনুভৱ হৈছে নাই ভয়টোতো লাগিছে ভয় লাগিছে ন আপোনালোকে এবাৰ এয়া দেখিছে নাই এই বস্তুটো জেগাটো এনেকৈ ইয়াত মানে বৰ এটা আপোনালোকক মই এইটো ধেমালি কৰি আছে বুলি ভাবিছে কিন্তু নহয় তেনেকুৱা ইয়াতে সঁচাকৈ ইয়াত বহুত এটা ভয়ানক এটা জেগা সি নিজে কৈছে ইয়াত যাওঁ বল এইটো মানে সঁচাকৈ আমি এবাৰ পটককৈ যাওঁ এইটো দেখুৱালোঁ আৰু ভিডিঅ'টো পূৰা নিজন জাল কিন্তু এয়া পূৰা নিজন জাল ভাবিলে নকৰিবি তো গাইছ আমি এতিয়া আহি পেলাই ইয়াত এটা ৰখিছোঁ আৰু মানে ধুনীয়া নজৰ এটা আপোনাক দেখুৱাইছোঁ চেষ্টা কৰিছোঁ দেখুৱাবলৈ মোৰতো কোনো ড্ৰোনচন নাই ওপৰৰ পৰা এনে দেখুৱাহেঁতেন কিন্তু ওপৰৰ পৰা কিন্তু চাই ধুনীয়া লাগিলেহেঁতেন মই দেখুৱালেহেঁতেন বাৰু ড্ৰোনচন কিবা যদি থকাহেঁতেন এতিয়া গছৰ ওপৰত উঠি পেলাই বনাব লাগিব আমি ড্ৰোনচন ল'বৰ কাৰণে এই এৰা গছৰ ওপৰত উঠি পেলাই এইটো গছডালো বহুত হেৰি আছে এইটো ওখ আছে গছ চছবিলাক এইবিলাক অ' মাই গড এডাল আম গছ ঐ ক'ত উঠিছ পাগল নেকি ঐ পাগল নেকি পৰি যাবি ইয়াত এটা চেণ্ডেল পিন্ধি উঠিছে সি আবে পৰি যাবি কিন্তু পৰি গ'লে বেয়া কথা হ'ব পাগল হ'ল এডাল পৰি যাবি কিন্তু তাৰপৰা পৰিলে বৰ বেয়া কথা হ'ব কিন্তু এয়া চাচোন এয়া চাওক ক'ত পালেগৈ চাওকচোন এইকণতে আছিলে ক'ত পালেগৈ চাওক এইডাল অ' মাই গড আপোনাক দেখাটো ওচৰত আহিছে মই মানে অলপ জুম কৰি থোৱা থাকেতো সেইকাৰণে তেনেকুৱা লাগিছে কিন্তু বহুত ওপৰত আছে এতিয়া ই ড্ৰোন শ্বট এটা ল'ব ওপৰৰ পৰা আপোনালোকে ড্ৰোন শ্বটটো চাই লওক ধুনীয়াকৈ ড্ৰোন শ্বট এটা ল'ব ওপৰৰ পৰা আপোনালোকে ড্ৰোন শ্বটটো চাই লওক ধুনীয়াকৈ আচ্ছা ওপৰৰ পৰা ড্ৰোন শ্বট উঠাই আছে ওপৰৰ পৰা ড্ৰোন শ্বট উঠাই আছে मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ লোৱা বান্দৰ ভাল নহ'ল চাগে দেই হ'লেও কিবা অকণমান যাব পাৰি নামচোন নামি অ' ইয়াত আহিছে নে গাইছে ইয়াত চাওক গাইছ অ' ইয়াত চাওকচোন ইয়াত চাওক দেই পেনৰ তোৰ চাওঁ লাগিছেনে মোৰ হাফ পেণ্ট অ' ইয়াৰ হাফ পেণ্ট আছে মোৰ গোটেই ফেনৰ লাগি অৱস্থা নাইকিয়া হৈছে এডভেঞ্চাৰ কৰিবলৈ আহি
এতিয়া আমি ভিতৰৰ মাজলৈ সোমাই যাম বুলি ভাবিছোঁ কিন্তু এতিয়া চাওঁ মোবাইলটো চাওঁ টাইমটো কিমান হৈছে সৰু পোৱালি ফটো এখন আছে দেই এতিয়া আপোনালোকে চাওক টাইমটো যে 2:09 अच्छा हमको 12টা ন দেই 2টা দেখিলোঁ 12টা ন গতিকে আমি এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু गजब बेइज्जती है এই চাওক পাহাৰটো খহি মানে খহি যোৱা নিচিনাহে আছে এইটোত মানে আৰু মানে কেমেৰাত মই দেখুৱাব পাৰোঁ কিমান দেখুৱাব পাৰিছোঁ ঠিক নাই কিন্তু এইটো মানে বহুত ভয় লগা এটা জেগা মানে বহুত ভয় লাগে এইটোত কিন্তু গাইছ মই এটা কথা কৈ দিওঁ সিদিনাখন যোনটো ভিডিঅ' বনাইছিলে আপোনালোকে ভিডিঅ' সঁচাকৈ বহুত ছাপোৰ্ট কৰিছে মোৰ ভাল লাগিছে মনটো ছাপোৰ্ট কৰাৰ কাৰণে আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যাব আগলৈকে মানে এইটো আমাৰ তেজপুৰ এনিপন চেনেলটো যাতে আৰু আগবঢ়াব পাৰোঁ মই চেষ্টা কৰিম মই কষ্ট কৰিম তেনেকৈ ভিডিঅ'বিলাক বনাবলৈ এতিয়া এনেকৈ ধৰণৰ ভিডিঅ' পাই থাকিব খালি বেয়া নাপাব মোক কাৰণটো মই কৈ আছোঁ মানে মেইন কথাটো কি হয় যিহেতু মই এতিয়া মানে ক্লাছ 12ত পঢ়োঁ সেইকাৰণে মানে কিছুমান প্ৰব্লেম আহি পৰে নক'বলৈ গ'লে যে তোমাৰ পৰীক্ষা আছে পঢ়কে তেনেকুৱা সেইকাৰণে মই গাঁৱতে যি পাৰোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক মানে দেখুৱাইছোঁ আৰু যে মই হৈছে নাই মই এইটো নাজানো কিন্তু দেখুৱাইছোঁ আপোনালোকে মানে হয় মোৰ ভিউজ আহিছে বাৰু সেইটো কথা কোৱা নাই মোৰ ভিউজ আহিছে ছাবস্ক্ৰাইবটো খালি কৰি দিব না প্লিজ ছাবস্ক্ৰাইব কিন্তু কৰিব দেই গাইছ প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ধুনীয়াকৈ আপোনালোকক ধুনীয়া জেগা দেখুৱাম জামুগুৰিত যিমান ধুনীয়া জেগা আছে সিমানখিনি ধুনীয়া জেগা দেখুৱাম আমাৰ ইয়াত বাৰেশ্বৰৰ ভাওনাও পাতে সেইটোত আপোনালোকে জানে আমাৰ মানে এইটো বিখ্যাত আৰু বাৰেশ্বৰ ভাওনাখন বিখ্যাত হয় আমাৰ জামুগুৰিতৰ বাৰেশ্বৰ ভাওনাত আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম সেইখনো মই দেখুৱাম সেইটো ভিডিঅ' আহিব আপোনালোকে খালি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেতিয়া আপোনাক সেইটো ভিডিঅ' চাবলৈ পাব এনেকৈ যেতিয়া অলপ ডাঙৰ হৈ যাম তেতিয়া আপোনালোকে ভাল বস্তু দেখাব চেষ্টা কৰিম আপোনালোকে খালি মোক মানে ছাপোৰ্ট কৰিলেই হ'ল আৰু তো গাইছ সেইটোৱে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ আগৰ ভিডিঅ'ৰ নিচিনাকৈ ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইছ ছাবস্ক্ৰাইব और वो जो लाल वाला बटन है उस पे भूकंप लेके आओ या फिर भूचाल मुझे नहीं पता बस क्लिक हो जाना चाहिए মানে আমি এনেকৈ ওলাই গৈ আছোঁ ইয়াৰ পৰা ধুনীয়াকৈ ওলাই গৈ আছোঁ ইয়াত এইটো জেগাটো দেখিছে নাই গাইছ কি ভয়ানক এটা জেগা কি ভয়ানক এটা জেগা अच्छा আহিছোঁ তো গাইছ এইকাৰণে মানে থাম্বনেইলৰ কাৰণে ফটোখন লৈ লওঁ ৰ'ব লৈ লওঁ ফটো তো গাইছ এতিয়া আমি ফাইনেলি এই এডভেঞ্চাৰৰ পৰা ওলাই আহিলোঁ আৰু এডভেঞ্চাৰ নহয় সৰুকৈ মই বস্তু এটা দেখুৱালোঁ পুখুৰীৰ মাজত মানে কেনেকুৱা ধুনীয়া এটা পুখুৰী কিন্তু আপোনালোকে মই এই বস্তুটো দেখুৱাই দিলোঁ যোৱা ৰাস্তাটো কি ভয়ানক এটা ৰাস্তা যোৱা ৰাস্তাটো ইফালে ফিল্ড এখন আছে এনেকৈ সেইটো যোৱা ৰাস্তাটো বৰ ভয়ানক ৰাস্তা এটা ইফালে গৈ আছোঁ তো গাইছ এতিয়া ব'লক আমি একেবাৰে পুলত লগ ধৰিম বনগুটি মেইন নহয় বনগুটি মেইন বনগুটি যা বনগুটিখিনি যা এয়া চাওক কম চলাই আছোঁ এইটো দেখুৱাই দে গোটেই পেণ্টটোত গোটেই বনগুটি লাগি অৱস্থা নাইকিয়া হৈ গৈছে এতিয়া এৰুৱাই আছোঁ সময় ল'ব অলপ ইমানতে এইটো কি বন বুলি কয় জানো এইটো বৰ বেয়াকৈ লাগিছে এইটো সেউজীয়া সেউজীয়াটো বাকী এইটো দেখিছেনে এইটো কি হয় মানে এইটো কি হয় বস্তুটো এইটো জংঘলী বান জংঘলী নেকি জংঘল তো গাইছ তেতিয়াহ'লে অকণ মুখখন দেখুৱা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিমানো কম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এবাৰ আহিব আৰু ছাবস্ক্ৰাইব কৰিব বাকী এইখিনি এৰুৱাই লওঁ আৰু কি লাভে ইহঁতে কি মাথা মুঠা গৰম হৈ গৈছে বা মুখখন কিয় থাকিছোঁ ধুনীয়া হৈ গৈ আছে দিন খবৰ ভাল চালা কেমেৰা হয়তো কেমেৰা কিবা এটা কৈ দে অনুভৱ কি এতিয়া চাওক মোৰ বনগুটিখিনি ইয়াত বনগুটি এৰা পূৰা ধুনীয়াকৈ এৰুৱালোঁ 5 মিনিটমান লাগিল আৰু এৰুৱাওঁতে 15 মিনিট গ'ল এতিয়া আজিলৈ বাই বাই চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব এইটো নাপাহৰিব কিন্তু প্লিজ ছাবস্ক্ৰাইবটো কৰিব এতিয়া আৰু ছবিটো হেৰাল নেকি কি হ'ল